हेलो गाइज गुड मर्निंग। तो रातिपुवा आহি গলো এটা ধুনিয়া লোকেশনত আৰু কোনটো লোকেশনত আহিছো যদি মই আপোনাক দেখাই আপোনালোকে মানে চক খাই যাব আৰু মানে বহুত ধুনিয়া লোকেশন আগতে যেহেতু আহিছো তো বহুত দিনৰ পাছত চাগে এক বছৰমান পাছত আহিছো কাৰণ কিবা এটা কামত আহিছো কি কাম সকলোবোৰ কৈছো। সো হে ডিয়াৰ মাই এসকেডি ফ্যামিলি ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু মোৰ লগত আছে আমাৰ ৰাকেশ ভাই। দাদা গুড মৰ্নিং। ৰাতিপুৱা খোৱা বিছনাৰ পৰা উঠাই লৈ আহিছো, বেয়া চা নাপাব। তো বলক গাইছ আজি ভিডিওটো আৰম্ভ কৰিব লাগে আৰু লোকেশনটো দেখাই দিও। তো লোকেশনটো হল এইটো আছো আমি চন্দ্ৰপুৰ পানী খাইটি যে, তো পানী খাইটিতে চাওক গাইছ কি মজা লোকেশন। আৰু এনেহলেতো আপোনালোকে জানে চাগে মই বানপানী টাইমত আহো আৰু বানপানী টাইমত আহিলে এইফালে যাবলৈ নোৱাৰি। তো এইফালে আগতে যেতিয়া ৰাকেশ আমি বানপানী টাইমত আহো ন এইফালে যাব নোৱাৰি, পুৰা পানী হৈ থাকে। তো গাইছ এবাৰ বানপানী নোহোৱা টাইমত আহিছো কাৰণ যেতিয়া মই আহো তেতিয়াহ'লে বানপানী থাকে। চ' আজি আহি গ'লো বানপানী নোহোৱা টাইমত। আৰু এইফালে চাওক পিকনিকৰ বতৰ। আজি প্ৰথমটো বছৰ নতুন বছৰৰ আৰু প্ৰথমটো ৰবিবাৰ হয়। চ' এইফালে পুৰা পিকনিক খাই আছে। তো একো নাই বাৰু, আমি এতিয়া নিজান জেগাত এতিয়া কোনো মানুহ নাই আৰু এইফালে মন্দিৰটো আছে, এইটো দেখাইছিলো চাগে আগতে। তো এইফালে এতিয়া যাই কেনে পুৰা মজাকে ভিডিঅ' শ্বুট কৰিব লাগে। তো ধামাকা ভিডিঅ' হৈ আছে। অ'কে ভিডিঅ' আছে দেখাব পাৰি। ধামাকাই হ'ব গাইছ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। আৰু যিসকল নতুন কৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো অলপ মৰম দিব নতুন বছৰ বুলি না কি কয় গাইছ। তো ছাবস্ক্ৰাইব কৰি যাব দিয়ক হয়নে, এটা কমেণ্ট কৰি দিবহে। কমেণ্টটো আজিকালি নাহা হৈছে দেখোনে। হ'ব দিয়ক। তো বলক গাইছ বেছি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰো। अभी मजा आएगा ना भिड़ो। ভিডিঅ'টো আৰম্ভ হৈ আছে বাৰু, আপোনালোকে চাইও আছে। আৰু মাজতে কৈ থওঁ যে ক'লোৱে ন প্ৰথমতে যে কিবা এটা কাৰণত আহিছো, কি কাৰণ সেইটো কোৱা নাছিলো। তো আহিছো বৰ্তমান কভাৰ ভিডিঅ' এটা শ্বুট কৰিবলৈ। তো মোবাইল দি কৰিম, কেমেৰা নাই বাৰু, কেমেৰা দি নকৰো। তো মোবাইল দি কেনেকুৱা হয় নাজানো বাৰু, তথাপিও ভাল কৰিবলৈ চেষ্টা কৰিম। তো আহি আছে অতি সোনকালে। তো মজা অসমীয়া গান এটা আমাৰ জুবিন দাৰে হয়। তো নকওঁ গানটো কি গান, তো গানটো কৈ দিলে ইণ্টাৰেষ্ট নাথাকিব। চ' আহি বাৰু সোনকালে। তো বৰকে আমি শ্বুট কৰি আছো। তো এইফালে ৰাকেশে মানে ভাবি আছে, তো সিয়াক মানে ডিষ্টাৰ্ব দিয়া নাই। ই মানে ভাবি থাকিলে পুৰা মাথা মাৰি থাকে না। তো ই ডাইৰেক্টৰ মানে বেষ্ট ডাইৰেক্টৰ আৰু মজা আৰু মানে সি নিজে মানে ভাবি থাকে। কি মিছা কৈছো নেকি? ভাবি থাকা তোমাৰ মই ব্লগ বনাই আছো ভাই। তো সেয়া গাইছ, তো লোকেশ্যনটো দেখাইছো। এইটো লোকেশ্যন মানে ভাবা লোকেশ্যন মানে লোকেশ্যনটো সেইকাৰণে ভাল লাগিছে। তো সেইকাৰণে মজাকে ক্লিপ দুটামানো লগাই দিছো। চাই লওক, এতিয়া বেছি বকি নাথাকো, ক্লিপ দুটা চাই লওক। ক্লিপ দুটামান লগাই দিছো, তাৰপিছত চাই লওক, চাই কিনে আকৌ আহি আছো দিয়ক। তো আমাৰ হেৰিও কমপ্লিট হৈ গ'ল। আৰু ই চালা তুমি কৈছিলা সোনকালে হ'ব বুলি, ইমান দেৰি হৈ গ'ল। হৈ গ'ল এনেকুৱা কি কৰিম পাই না। একো নাই, এতিয়া 12টামান বাজিল। আহিছিলো আপোনাৰ 10টা বাজিল চাগে ন, 10টা মানত আহিছিলো। তেতিয়া 12টা 1টা মানে বাজে চাগে। তো বঢ়িয়াকে হৈ গ'ল কমপ্লিট। সৰু সুৰাকে বনাইছো আৰু কিবা ভাল হয়নে বেয়া হয় নাজানো আৰু। গাইছ আৰু এটা ছাৰপ্ৰাইজ আছে, অলপ পিছত গম পাব। আজি 2টা ছাৰপ্ৰাইজ আপোনাৰ লগত, 2টা ব্লগ আৰু যাব। আৰু ব্লগ আছে, তো কথা নাই বাৰু তথাপিও। আৰু এতিয়া ছাৰ ওলাই যায়, বহুত ভাগৰ লাগিছে জানে। আৰু এইটো লোকেশ্যন কি মজা লোকেশ্যন হয়। তো তাৰে আৰু বঢ়িয়াকে সৰু সুৰাকে হেৰি কৰি গ'ল। আৰু গাইছ কি এনেকুৱা মানে সদায় ব্লগ শ্বুট কৰিব পৰা নাই কাৰণ অফিচো থাকে ন, একদম টাইম নাপাওঁ। তাকে বোলো আজি চানডে হয়, তো চানডে দিনাখন বঢ়িয়াকে ভাল কিছুমান ব্লগ শ্বুট কৰিলোঁ, যাতে আপোনালোকেও চাই ভাল পায় আৰু ময়ো ব্লগ এটা দি কেনে ভাল পাওঁ আৰু সেনেকুৱা না কি কয় গাইছ। তো বলক এতিয়া ওলাই দিওঁ। গাড়ীখন তলতে পাৰ্কিং কৰি দিছিলোঁ মানে ঘৰত, তাত তেতিয়া তাত যাওঁ, ছেকেণ্ড গাড়ীখন লওঁ আৰু গাড়ীখন লৈ কেনে ওলাই যাওঁ। তাকে আহি পাই গ'লোঁ ফেঞ্চি। আৰু ফেঞ্চিত অহাৰ কাৰণটো হ'ল যে গাইছ আমি জানে কিবা এটা কাম কৰিছো, কি কাম কৰিছো আৰু পিছত কম ভালদৰে ব্লগ শ্লগ বনাই কেনে। ছাৰপ্ৰাইজ আছে বাৰু। মানে আমি টেবুল আৰু চকী এখনৰ কাৰণে আহিছো, মুভিং চেয়াৰ যে আৰু কম্পিউটাৰ টেবুল টাইপ এনেকুৱা চাই আছো। তো ফেঞ্চি গোটেই ঘূৰিলো গাইছ, বিচাৰি কেনে পোৱা নাই। আৰু আজি লাহে লাহে যোৱা, আজি 100% 30% মানে 80% বন্ধ। চ' 30% খোলা আছে। চ' চবেই পিকনিক গৈছে ন, সেইকাৰণে মানে চব চালো মানে নাই পোৱা। তো তাকে ভাবিছোঁ কি কৰা আছে। আৰু আপোনালোকে যদি চিনি পায় মানে জনাবচোন, মানে ক'ত ফেঞ্চি বজাৰৰ মানে দোকান আছে আৰু ক'ত কি দোকান আছে গাইছ কমেণ্ট কৰি কেনে জনাব। আৰু বঢ়িয়াকে হৈ গ'ল বাৰু, আৰু একো নাই কিনা। তেতিয়া বঢ়িয়াকে ঘৰৰ ফালে ওলাই যাওঁ, ওলাই যাই কিনে আৰু যাওঁ ক'ত যাওঁ নাজানো, চাই থাকক।
ফেঞ্চিৰ পৰা ওলাই কেনে আহিলো কামাখ্যা ষ্টেচনৰ ওচৰত, মানে ঘৰত গৈছো, ৰাকেশক থবলৈ গৈছো। আৰু আজি চিনটো এনেকুৱাও হ'ল যে ৰাতিপুৱা গ'লো বঢ়িয়াকৈ শ্বুট কৰিবলৈ, আৰু শ্বুটৰ পৰা আহিলো আৰু বা এজনীৰ ঘৰত গ'লো, মানে মোৰে বা হয়। তো বাজনীৰ ঘৰত গ'লো, গৈ কিনে খবৰ চবৰ ল'লো অলপ। তো তাৰ পৰা আহিলো, আহি কিনে ডাইৰেক্ট ফেঞ্চিত সোমালো, আৰু ফেঞ্চিত সোমাই কিনে টেবুল চেবুলৰ সেইটো মানে গ'লো আৰু। তো কৈছো নেকি যদিহে কিবা মানে চিনি পাই ক'ত টেবুলৰ দোকান আছে তো প্লিজ কমেণ্ট কৰি কিনে জনাব। আৰু এনেকুৱা এটা চিন হৈ গ'ল ন গাইজ, কি ক'ম আৰু, মানে মোৰ লগৰ কেইটা ফেঞ্চিত গৈছিল, মোৰ গাড়ীখনৰ ওচৰতে পাৰ্কিং কৰিছে ফুলৰ গলিটোৰ ওচৰত। তো সিহঁতে মোক কৈছে যে দেখি পুলিচ আহিছে, তো তোৰ গাড়ীখনৰ ফটো মাৰি আছে, জল্দি আহ আৰু গাড়ীখন লৈ যা। মই পুৰা মানে ফেঞ্চিৰ পৰা মাজত আছিলো, মাজৰ পৰা দৌৰিছো, ৰাকেশক তাতে এৰি থৈছো না, কি কৰা কেছ হে। তো ৰাকেশক এৰি থৈছো, তো ৰাকেশক এৰি কিনে পুৰা দৌৰি কিনে আহিছে, আহি কিনে চাহ দেখোন নাই, একো পুলিচ চুলিচ নাই, এনেই ভয় খাই যায়। তাৰপিছত ফোন কৰিছো, বোলো ভাই কি হ'লে, পুলিচ দেখোন নাই, এই এনেই ক'লো বোলে, মানে পুৰা প্ৰেংক হৈ গ'ল আৰু মোৰ লগতে প্ৰেংক। একো নাই বাৰু, বেয়া পোৱা নাই, কিন্তু মানে ভাই এনেকৈ ভয় খোৱা নেকি কওকচোন আৰু আপোনালোকে, মানে ভয় লাগি গৈছে ন বহুত বেয়াকৈ দেখি আৰু। তো বাদক একো নাই। তো গাইজ আজি ভিডিঅ'টো কেনেকুৱা হ'লে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আৰু বঢ়িয়াকৈ মানে মোবাইল দি শ্বুট কৰিছোঁ বাৰু, কেমেৰা চেমেৰা আমাৰ ইমান এটা নাই, আৰু বেলেগৰ পৰা খুজি থাকিবলৈ বেয়া লাগে বাৰু, সেইকাৰণে মোবাইল দিয়ে শ্বুট কৰিছোঁ, কেনেকুৱা কি হয় বাৰু নাজানো। বাকী চব কথা বাদ দিয়ক, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু ভিডিঅ'টো সৰুকৈ বনাইছোঁ, বেছি লম্বা বনোৱা নাই বাৰু। তো গাইজ ভিডিঅ'টো কেনেকুৱা হ'লে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ'লৈ আহি আছোঁ, তো আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব চেনেলটো, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ, বাই বাই।